তো এতিয়া লাউ পানী খাব পুৰা শক্তি ন এনাৰ্জি তো সিহঁতৰ কাৰণে এইটোৱে এনাৰ্জি তো মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে আকৌ ন বাম হৈ আছে এইকাৰণে চলাই আছো আৰু এইবোৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ আকৌ কেতিয়া আহোঁ গাঁৱলৈ নাজানো Mana dungang kese noke ayang moya mapalang kulang asino oh ami baika kalote teneke aru garga furti korisu মজা লাগি আছে ভাই সাহেব এইবোৰত গছবোৰত মানে হাফ চাপ পকাই থাকিব পাৰে তো পুৰা ৰিক্সত গৈ আছো আমি চাওক বোকা কিমান সোমাই গৈছে ভৰি So hey guys, this is Jonah and welcome back to my YouTube channel. So title thumbnail sar gom paisa aji video to ki hobolai goi ase. To video start kora agote pura tamul khai laisu. To aji video ru pura desi mane village life to dekhabo chesta korim. আৰু মই আহিছিলোঁ যোৰহাট অহা দুদিন হৈ গ'ল তো আজি মই যোৰহাটৰ এখন গাঁৱত আছোঁ আমাৰ নিজৰে গাঁও সোণাৰী মিচিং গাঁও তো ইয়াত আছোঁ তো ইয়াৰ ভিলেজ লাইফ কেনেকুৱা আপোনালোকক দেখাব চেষ্টা কৰিম যিমান পাৰোঁ তো আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰা আৰু মোৰ লগত আছে আজি লক হাই কৈ দে তো লক আছে এইফালে আছে বিমান তো ইয়াত পুৰা হাল বোৱা ষ্টাৰ্ট হৈ গ'ল আৰু ইয়াৰ নেচাৰটো এবাৰ চাওক তো আজিৰ ভিডিঅ'টোত আপোনালোকক পুৰা সকলো দেখাব চেষ্টা কৰিম তো এতিয়া আমি গৈ থাকোঁ য'ত কঠীয়া লগাব তালৈকে যাওঁ তো লক চলো কঠীয়া যেতিয়া পাৰিব কঠীয়া পৰাৰ আগত মানে পানীবোৰ উঠিছে আৰু পুৰা মাটিটো হাল বাঢ়িছে সো এইবোৰ যোনবোৰ দেখিছে চাওক ইয়াত কঠীয়া মানে পাৰি দিছে আৰু ইয়াত দেখাই আছোঁ আপোনালোকক এটা বস্তু আৰু তাত যোনটো আছে এইটো মডাৰ্ণ ষ্টাইল আৰু আপোনালোকক দেশী দেখাই আছোঁ দেশী তো আজিকালি এইটো মানে হেৰাই গৈছে ক'বলৈ গ'লে এইটো দেখা পোৱা নাযায় আপোনালোকক দেখাই আছোঁ ৰ'ব গৰুৰে হাল বাই আছে এতিয়া মোৰ পিছফালে যোনটো দেখি আছে এইটো পুৰা দেশী ষ্টাইল তো এইটো মানে আজিকালি হেৰাই গৈছে ক'বলৈ গ'লে আপোনালোকক দেখাই আছোঁ চাওক এতিয়া আপোনালোকক আৰু এটা বেলেগ প্ৰচেছ দেখাই আছোঁ বল চ' এইফালে আছে আমাৰ বিমান হাই কৈ দে হেই এইফালে আছে উমেশ অঁ এই উমেশে পুৰা হাল বাব জানে দেই দেশী লণ্ডা এতিয়া ট্ৰেক্টৰ ঠিক হৈছে ইয়াকো এইফালে হাল বাব যাব আহিছে বোকা চাওক বোকা আপোনালোকক এতিয়া যোনটো প্ৰচেছ দেখাম এই প্ৰচেছটো মানে আপোনালোকে আজিকালিৰ দিনত মানে ক'বলৈ গ'লে নাইকিয়াই হৈ গৈছে তো আধুনিক যুগ আহি গৈছে তথাপিও আমাৰ ইয়াত মানে তথাপিও এইটো এটা দুটা মানে চলি আছে আপোনাক এইটোৱে দেখাব চেষ্টা কৰিম চাওক ভালদৰে আপোনালোকে এইটো কোনে দেখিছে মোক কমেণ্টত জনাওক বহুতে চাগে দেখা নাই বহুতে দেখিছোঁ তথাপিও ইমান ভালদৰে নহয় আজি পুৰা ফিল লৈছোঁ দেশী ফিল চব পুৰা বোকা গছকি কেনেকুৱা লাগিছে বিমান গাইছ এতিয়া মই এবাৰ ট্ৰাই কৰিম কেনেকুৱা লাগে মানে তেওঁলোকে কিমান কষ্ট কৰে তো এতিয়া আপোনালোকক মই এবাৰ টানি দেখাই আছোঁ কোনোবাই টানিব ঘূৰাই দে পাতি গৈ আছে তেওঁলোকে ইমান কষ্ট কৰে সিহঁতৰ বডি চাওক পুৰা বেছি বডি ভাল লগা বডি সিহঁতৰ চাওক আৰু চব বোকা কিমান সোমাই গৈছে ভৰি এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ আৰু মানে পুৰা ফাটি গৈছে লগতো চাগে একো হোৱা নাই ইয়াৰ আৰু সিহঁতৰ দেশী বডি চাওক পুৰা
পুৰা হালুৱা বডি সিহঁতৰ বিমা এবাৰ বডিটো খুলি দেখাই দে আৰু বিমানৰ এটা ইউটিউব চেনেল আছে কি আছিল আছাম ব্লগ তো ইয়াৰ চেনেলটো বাৰু অকণমান প্ৰব্লেম দি আছে তথাপিও মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ চাব মানে গাঁৱৰ পুৰা লাইফষ্টাইল ইয়াত দেখায় কুচিয়া ধৰাৰ পৰা লৈ সকলো আৰু আজি যোনটো ভিডিঅ' সেইটোতো পুৰা দেশী লাইফষ্টাইল মানে ইয়াৰ কেনেকৈ কি কৰে কেনেকৈ মানে কঠীয়া তৰে তো সকলো দেখাম আৰু সিফালে পুৰা ধান সিঁচি আছে তাত গৈ আপোনালোক দেখাই আছোঁ মই এইবোৰ সিঁচি ল'লে ন তহঁতে সিঁচিছ নেকি এইবোৰ ইহঁতে এইবোৰ সিঁচা চাওক এইবোৰ সিঁচি দিলে ধান সিঁচি দিছে চাওক তলত পুৰা ধানৰ পৰা এইটো প্ৰচেছটো কেনেকৈ হ'ব মানে প্ৰথমতে এইটো কৰিলে ন হাল বালে তাৰপিছত পানী সিঁচিলে তাৰপিছত সিঁচিলে সিঁচাৰ পিছত এতিয়া কি হ'ব তাৰপিছত মানে 3 দিনৰ পাছত গোবৰ যদি ছিটিয়াই দিয়া হয় মানে সোনকালে উঠে আৰু মানে যিটো উঠাবলৈ ভাল হয় ৰোৱনিৰ কাৰণে তেতিয়া মানে কোমল হয় 3-4 দিনৰ পিছত ইয়াত মানে গোবৰৰ সাৰ দিব তেতিয়া মানে সাৰটো বেছি পালে সোনকালে ডাঙৰ হ'ব তো এতিয়া তাত ধান সিঁচি আছে ধান সিঁচাৰ প্ৰচেছটো আপোনালোক দেখাই আছোঁ বলক চ' এতিয়া যোনটো প্ৰচেছ দেখিলে পানী মানে সিঁচা তো এইটো কয় লাৱনি লাৱনিৰে পানী সিঁচা হয় চাওক তাৰমানে পানীবোৰ যেতিয়া গুচাই দিব তেতিয়াই মানে ধান সিঁচিব তো এতিয়া চাওক ধান সিঁচি আছে মানে হাল বোৱাৰ পিছত ধানটো কেনেকৈ সিঁচা হয় আপোনালোকে চাওক চ' আপোনাক এতিয়া ট্ৰেক্টৰৰ ওপৰত বহি দেখাই আছোঁ কেনেকৈ মানে হাল বায় তো আজিকালি এইটো আধুনিক হৈ গ'ল আপোনালোকক দেখাই আছোঁ ট্ৰেক্টৰৰ ওপৰত বহি কেনেকৈ হাল বোৱা হয় তো এতিয়া ট্ৰেক্টৰৰ ওপৰত বহিম আৰু ড্ৰাইভ কৰিব উমেশে এইবোৰক কৈ ৰিয়েল প্ৰ' ড্ৰাইভাৰ ষ্টাণ্ট মাৰিব পাৰ নাই হা আস্তে আস্তে চলাবি যে ক'ত বহিম তো এতিয়া ট্ৰেক্টৰৰ ওপৰত বহি ল'লোঁ তো এতিয়া আপোনালোক দেখাইছোঁ ইয়াত চাউণ্ড বহুত আহিব তো কথা নকওঁ আপোনাক জাষ্ট দেখাম তো বলক চ' ইহঁতে হাল বোৱাৰ পিছত মানে এটা এনাৰ্জি ড্ৰিংক খায় এইটো ক'বলৈ গ'লে এটা লোকেল তো এইটো কি কয় এইটো আমাৰ ভাষাত মিচিঙত আপং তো এতিয়া লাও পানী খাব পুৰা শক্তি ন এনাৰ্জি তো সিহঁতৰ কাৰণে এইটোৱে এনাৰ্জি তো মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে আপং ন বিমা অকণমান খাই দেখাই দে বিমা আচলতে এইটো ৰ'দত মানে খাব লাগে পেচাবৰ কাৰণে ভাল এইটো অকল আপং বুলিয়ে নহয় আৰু দলে দিনৰ ইনকাম নহয় তোৰ দিনৰ ইনকাম কিমান বিঘা চিষ্টেমত লওঁ 1 বিঘাত 50 টকাকৈ 1 বিঘাত এনে দিনত হাজিৰা এনেকৈ কিমান উঠি যায় হাজিৰা মানে 1200-1300 মান এতিয়া ট্ৰেক্টৰৰ পৰা নামো উমেশ তুমি হাল বাই থাকা আকৌ লগ পাম বহুত বন্ধু আচলতে গাঁৱৰ বন্ধু বহুত মানে বাহিৰলৈ এনেকৈ গুচি গ'ল কাম কৰিবলৈ আৰু ইয়াত চাওক পুৰা বোকা পানী কিমান তো এতিয়া আমি আৰু এটা জেগাত যাম তো সিহঁতৰ ইয়াত মানে কমপ্লিট হৈ গ'ল তো আমি এতিয়া আৰু এটা বেলেগ জেগাত যাম তো তাৰ দেখাম কি হয় আৰু আহোঁতে কেনেকুৱা অৱস্থা আছিল মানে ঘৰৰ পৰা আহোঁতে আৰু এতিয়া চাওক অৱস্থা কেনেকুৱা হৈ গ'ল পুৰা বোকা তো এতিয়া সিহঁতৰ ঘৰত যোৱা সময় হৈ গ'ল তো এতিয়া যাওঁ আগলৈ গৈ চ' সকলো এতিয়া ঘৰত গৈ আছে আৰু ময়ো ইয়াৰ চাইকেলটো লৈ গৈ আছোঁ আৰু এতিয়া চাগে এটা মানে পানী যিহেতু গাঁৱত পানী বাঢ়িছে তো এতিয়া চাগে চাওঁ নাও চলাম তো চাওঁ আপোনালোকক নাও চলালে আপোনালোকক নাও দেখাম কেনেকৈ চলায় তো চাওঁ যিমান পাৰোঁ দেখাই যাম চাইকেল চলাই আছোঁ আৰু মোৰ ফালে চাৰিওফালে পৰিৱেশটো চাওক এবাৰ মানে গাঁৱৰ পৰিৱেশটো মানে ইয়াৰ এনভাইৰনমেণ্ট সকলো মানে ইয়াৰ বেলেগ ধৰণৰ তো চাওঁ যদি ইয়াত নাও আছে তো নাওতে চলাই আপোনালোকক দেখাই আছোঁ চ' এতিয়া আমাৰ ইয়াত আহি গ'ল পেলু ই কেমেৰাত ওলাব লাজ কৰে পেলু
ইমানে ভিতৰত ওলাব লাজ পায় পেলু আমি এইটো নাওত যাম এতিয়া আগলে চাওঁ কিমান পানী ইয়াত মানে পানী আছে নাওটোত তো পানীটো ফাৰ্ষ্টে সিঁচি ল'ব লাগিব তাৰপিছতে যাম তো ইয়াৰ হিচা ষ্টাইল চাওক পানী এইফালে বিমা লৈ আছে বিমা এইটো কি কয় লাখতিটোক চৰি মাৰি তো চৰি মাৰি মানে নাও চলোৱাৰ যোনটো মানে বৈঠা ক'বলৈ গ'লে তো এইটো ব্ৰহ্মপুত্ৰ ইউজ কৰে আমাৰ ইয়াৰ ইউজ নকৰে আনিলো আৰু নাপালো যে সেইটো ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লাগে আমাৰ নাওৰ ড্ৰাইভাৰ লোক তো এতিয়া নাওত উঠি ল'লোঁ তো এতিয়া আমি চাওঁ কিমান দূৰলৈকে পাৰোঁ এইফালে বিমাও আছে বিমাও উঠি চ' আমি এতিয়া যলৈকে গৈ আছোঁ তো তাত মানে ইয়াত যেতিয়া বাৰিষা হৈ যায় বাৰিষাত মানে পানীবোৰ বহুত হৈ যায় তো ইয়াত গৰু ছাগলীবোৰ মানে ৰখা এটা জেগা আছে তাত মানে এটা মানে ওখ এটা ঠাই আছে তালৈকে আমি গৈ আছোঁ চাওঁ তালৈকে কিমান টাইম লাগিব মানে ইয়াত পানী বেছি নাই বাম হৈ আছে সেইকাৰণে নাওটো যাবলৈ অকণমান কষ্ট হৈ আছে চাওঁ আমি যদি পাৰোঁ তালৈকে তো যাম আমাৰ লোক মানে চবৰে ড্ৰাইভাৰ ট্ৰেক্টৰ ড্ৰাইভাৰ গাড়ী ড্ৰাইভাৰ সকলোৰে ড্ৰাইভাৰ নাও ড্ৰাইভাৰ সকলো মানে চলাব পাৰে ইয়াত চলাব মানে নচলোৱা কি বস্তু নাই সকলো চলাব পাৰে তো এইটোৱে মানে দেশী লাইফষ্টাইল দেশী বয়সৰ মানে এইটো এটা টেলেণ্ট ক'বলৈ গ'লে মানে সকলো জানে আমাৰ বিমানো ইমান এটা কিবা নহয় বিমাও সকলো জানে বিমাৰ মানে টেলেণ্ট সিহঁতৰ মানে ভৰপূৰ কিন্তু লুকাই থাকে সিহঁতৰ টেলেণ্ট গাঁৱৰ ল'ৰাবোৰ মানে প্ৰায় কষ্ট কৰিব পাৰে মেইন কথা কষ্টও কৰিব পাৰে আৰু সিহঁতৰ টেলেণ্ট বহুত আছে এইবোৰ টেলেণ্ট আচলতে আমি দেখা নাপাওঁ ক'বলৈ গ'লে যোনবোৰ আমাৰ ওচৰত নাই ये अफसाने इन लम्हों में खो गए हम घायल थे তো ই এতিয়া বোলে ইয়াত গা ধুব মানে পানীটো অলপ দ আছে তো চেম্পু লগাই আহিছেহি চেম্পু লগাই আহিছেহি ইয়াত বোলে অকণমান গা ধুব চ' এতিয়া মানে অলপ আগত এনেকুৱা হৈ গৈছিল মানে ইয়াক ভিডিঅ' কৰোঁতে মানে মই পৰি গৈছিলোঁ পানী পূৰা মানে ইয়াত পানীৰ ভিতৰত মোবাইলটো গুচি গৈছিল তো এইবোৰ আচলতে এটা এক্সপিৰিয়েঞ্চ তো আপোনালোকে এইবোৰ মানে টাউনত এইবোৰ এক্সপিৰিয়েঞ্চ নাপায় তো ভিলেজ গাঁৱতে এইবোৰ এক্সপিৰিয়েঞ্চ পাব তো এইবোৰ চাওক গৰু ছাগলীবোৰ কেনেকৈ মানে ওপৰত আছে যেতিয়া ইয়াত গাঁৱত মানে বানপানী এনেকুৱা আহে তো এই গৰু ছাগলীবোৰ এনেকৈ ওপৰত ৰাখোঁ আমি চাওক এতিয়া কেনেকুৱা এটা লোকেশ্যনত আহি গৈছোঁ আমাৰ ওপৰত পূৰা গছ চাওক আমি ইয়াত আহি গৈছোঁ এনাকন্দা যে ওলাই যে আমি যেতিয়া ডিস্কভাৰী এইবোৰত যে চাওঁ তো জেগাটো পুৰা ছেম টু ছেম এনেকুৱা লাগি আছে ন এনাকন্দাবোৰ যে ওলাই অজগৰ ডাঙৰ তো পুৰা এনেকুৱা লাগি আছে অ' ভাই চাব এইবোৰত গছবোৰত মানে সাপ চাপ পকাই থাকিব পাৰে তো পুৰা ৰিক্সত গৈ আছোঁ আমি চাওক মানে সাপ যেতিয়া পানী থাকে তেতিয়া এনেকৈ গছবোৰতে উঠি থাকে বোলে আৰু তো এতিয়া আমি পুখুৰীৰ ওপৰত আছোঁ চাওক এইটো বোলে এটা পুখুৰী হয় তো বিমাই এতিয়া এটা বেকলিপ মাৰিব তো মাৰি দেখাই দে এটা মজা জুই চ' এতিয়া ইহঁতে এটা মানে বস্তু দেখাব তো দুটাই মানে এই পুখুৰীটোৰ তলেদি যায় এই আগলৈ ওলাই যাব তো চাওঁ কোন আগত যায় দেই তো মই ৰেডি 1 2 3 কম তো 1 2 3 বিমা যোনটো বিমা হেৰাই গ'ল চাওক পানীৰ ভিতৰত সি একদমেই তাত ওলাব বিমা জিকিলে দেই উল্টা হাতৰ চাওক আৰু মই আছোঁ নাওৰ ওপৰৰ পৰা ইহঁতৰ মানে এইবোৰ শ্বৰ্ট লৈ আছোঁ তো এইবোৰ এক্সপিৰিয়েঞ্চ ল'ব লাগে তো মই ভাবিছিলোঁ পানীত নামিম কিন্তু ইয়াত পুখুৰী আছে তো মইতো সাঁতুৰিব নাজানো সেইকাৰণে পানীত নানামো তো আপোনালোকে এইবোৰ সকলো দেখা নাপায় তো এইবোৰ গাঁও অঞ্চলত এনেকুৱাতে দেখা পাব আৰু এইবোৰ আচলতে দিনক দিনে হেৰাই গৈ আছে মানে সকলো আমাৰ গাঁৱৰ যোনবোৰ আগৰ ল'ৰা আছিল যিমান লগৰ আছিল সকলো মানে বাহিৰত গুচি গ'ল কামৰ কাৰণে বেংগলোৰ এনেকুৱা ক'ত গুচি গ'ল তো ইয়াত খালি মোৰ লগৰ এনেকুৱা 2-3জনে আছে তো সিহঁতৰ লগতে আহি তো এনেই আগৰ যোনবোৰ মেমৰিজ অল্ড মেমৰিজ পুৰণা স্মৃতি তো এইবোৰ মানে
আগৰ দিনবোৰ মানে মনত আহি যায়। তো আমি অথনি আহি থাকোঁতে তো ইয়াত ৰাখোঁতে মানে পানী অকণমান সোমাই গৈছে, নাওটোত মানে অকণমান ফুটা আছে, তো পানীখিনি আকৌ সিঁচি থকা হৈছে। এতিয়া আমি আৰু এটা জেগালৈ আহিছোঁ, ইয়াত মানে আম খাম। ইয়াত চাওক কিমান গছ আছে, চাওক আমৰ। এই আমি আম খাম। তো আজি মানে ভিডিঅ'টো বহুত খতৰনাক হ'ব গৈ আছে, পুৰা ভিলেজ লাইফ ষ্টাইল এক্সপিৰিয়েঞ্চ। এইটো কি পুখুৰী চুখুৰী হয় নেকি? এতিয়া আমি এটা বাম জেগালৈ আহিলোঁ। ইয়াত মানে আম গছ বহুত আছে, 3-4টামান আম গছ আছে। তো ইয়াত চাওঁ যদি আম পাৰিব পাৰোঁ, আম খাম। লকোৱে এতিয়া আম পাৰিব। লক পাৰো। অ' পৰিলে এটা পৰিলে। লকোৱে এটা আম আনিছে এতিয়া। চাওক এইবোৰ মানে পিয়ৰ ন, কোনো মানে সাৰ নাই, একো নাই, পুৰা পিয়ৰ। ইয়াত মানে বহুত বিধৰ গছ আছে, চাওক ইয়াত এটা পুৰা সৰু আছে। ইয়াত মানে পুৰা আম গছ আছে, সৰুটো পাৰিলে আপোনালোকক দেখাম। ইয়াত এটা বহুত আম গছ আছে। তো এতিয়া এই আমটো চাওঁ টেষ্ট কৰি কেনেকুৱা লাগে, কাৰণ কি পুৰা দেশী হয়। তো খাওঁ কেনেকুৱা লাগে আপোনালোক জনাই আছোঁ। দুটা আম আহিলে, তো আৰু আম পাৰিম। তো চাওঁ এইটো টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে, কাৰণ কি পুৰা দেশী হয়, পুৰা কোনো মানে সাৰ চাৰ নাই। ইয়াৰ টেষ্টটোৱে বেলেগ ধৰণৰ, মানে এটা চেণ্ট আছে আমৰ, যোনটো পিয়ৰ চেণ্ট। আমি যোনবোৰ বজাৰত খাওঁ তো এইবোৰ আমৰ মানে এনেকুৱা চেণ্ট নাই। যোনটো আমৰ এনে মিঠা হয়, এইবোৰ মানে কোনো কিবা কিবি সাৰ দিয়া থাকে, কিন্তু এইবোৰ মানে পুৰা পিয়ৰ হয়, পুৰা নেচাৰেলি। তো চাওঁ খাই। লকোৱাই আৰু আম পাৰি আছে। ইয়াত বহুত ধৰণৰ আমৰ গছ আছে, চাওঁ সকলো গছৰ যদি টেষ্ট কৰিব পাৰোঁ টেষ্ট কৰিম, তেতিয়া খাই লওঁ। আগত আৰু আম গছ আছে, আপোনালোকক দেখাম। ভাল লাগি আছে। তো ইয়াৰ আমবোৰ চাওক কিমান সৰু সৰু, তথাপিও ইয়াৰ টেষ্টটো বহুত ভাল। তো ইয়াৰ টেষ্টটো বহুত ভাল, পুৰা মানে পিয়ৰ মেংগো, যোনটো আমৰ চেণ্ট পুৰা আহি আছে। পুৰা ভাল লাগি আছে। আৰু লকোৱাই চাওক, লকোৱাই আৰু পাৰি আনিছে। লকোৱাই দেখাই যায় আমকেইটা, তো ই কিমান আম পাৰি লৈ আহিছে। ইয়াত মানে আপোনালোকে মানে কিনি খাব নালাগে। সিহঁতৰ মানে ইয়াত মাছ হওক যি হওক, যেতিয়া পানী উজান আহে পুৰা মাছ আহে। তো মাছ হওক যি হওক, ফল মূল, চব্জি, শাক পাচলি সকলো মানে সিহঁতে মানে নেচাৰৰ পৰাই পায়। তেওঁলোকে মানে ইমান কিনি নাখায়। তো সেইকাৰণে সিহঁতৰ বডিবোৰ চাওক না, পুৰা নেচাৰেল বডি। সিহঁতে মানে এক্সট্ৰা জিম চিম যাবই নালাগে, সিহঁতে এনেকুৱা কৰি কৰি মানে সিহঁতৰ পুৰা বডি আহি গৈছে। ভাল ये अफसाने इन लम्हों में खो गए, हम घायल थे। বুঢ়া আনা হ'ল, তাৰপিছত এতিয়া পুৰা খাই আছে। में खो गए। চ' আমি এতিয়া গৈ আছোঁ। তো এইটো বিমান মিচিং গান এটা গা, মিচিং গান শুনি শুনি আজি যাওঁ, মানে নাও ৰাইডটো এনজয় কৰোঁ। ই মানে বীমা, আমাৰ যোনটো পিছফালে বহি আছে বীমা, তো এইটো যোনটো বীমাই মানে বহুত ভাল গান গায়। আগতে আমি যেতিয়া মানে গাঁৱত বিহু চিহু মাৰোঁ, তেতিয়া মানে বীমাই গান গায়। তো বীমা গান এটা গা, মিচিং গান। Nomai pemana mosa gaina umam paguda maladung asin se noke ayang moya mapalang kula asino yona mosa moya. তো আমি বাৰিষা কালতে তেনেকৈ আৰু গান গাই ফূৰ্তি কৰি থাকোঁ। গাইছ এতিয়া মই নাও চলাম। তো ফাৰ্ষ্ট টাইম চলাম দেই, ফাৰ্ষ্ট টাইম চলাম। বিমানতে শিকাই দিব, ফাৰ্ষ্ট টাইম চলাম কেনেকুৱা লাগে চাওঁ। বহি লওঁ ফাৰ্ষ্টে। ভয় লাগি আছে, পুৰা নাওটো কঁপি আছে, তথাপি চাওঁ চলাই। পাৰলৈ গৈ আছোঁ য'ৰ পৰা নাওটো আনিছিলোঁ। তো মই চলাব নাজানো, তথাপিও চলাই আছোঁ আৰু যেনে তেনে, পুৰা বেকা বেকি হৈ আছে। মানে বাৰিষা কালত আহিলে মানে বেছি ভাল লাগে ন বীমা, বাৰিষা কালত আহিলে বেছি ভাল লাগে। আৰু যেতিয়া বেছিকৈ বাৰিষা হ'ব তেতিয়া এদিন পাৰিলে আহিম, তেতিয়া পুৰা মাছ মৰা সকলো আপোনালোকক তেতিয়া দেখাব পাৰিম। হেল্ল' মামা। হেল্ল'। এইফালে বীমা থেংক ইউ, মোৰ ইমান টাইম দিয়াৰ কাৰণে। এইফালে লক থেংক ইউ।